মতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ আজি আমি এক প্ৰতিনিধি ইয়াত আহি ডিব্ৰুগড়ৰ ৰাজগড়ত উপস্থিত হৈছোহি। অহা জানুৱাৰী মাহৰ 29, 30 আৰু 31 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ ৰাজগড়ত গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ উদ্যোগত আৰু গোৰ্খা ছাত্ৰ সন্থাকে আদি কৰি গোৰ্খাসকলৰ বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত গোৰ্খা সাংস্কৃতিক মহোৎসৱ হ'বলৈ গৈ আছে। এয়া আপোনালোকে পৰিৱেশ দেখি আছে। আমি শিৱসাগৰ জিলা গোৰ্খা ছাত্ৰ সন্থাই ইয়াক উষ্ম আদৰণি জনাইছোঁ আৰু আমাৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক বিকাশক লৈ পিনি গোৰ্খা ছাত্ৰ সন্থাই সদায় কাম কৰি আহিছে আৰু আমি কাম কৰি যাম আৰু গোৰ্খা উন্নয়ন পৰিষদক আমি এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহযোগ কৰিম আৰু গোৰ্খা ছাত্ৰ সন্থাই শিৱসাগৰ জিলা সমিতিয়েও শিৱসাগৰ জিলাৰ পৰা গোৰ্খা জনসাধাৰণক আমি ইয়াত এই স্থলীত আনি আমি গোৰ্খা সাংস্কৃতিকৰ বিকাশৰ ক্ষেত্ৰত আমি সকলোৱে ওতঃপ্ৰোতভাৱে আমি জড়িত হৈ পিনি আমি এই প্ৰগ্ৰেমটো আমি সফল সমাপন কৰিম আৰু আপোনালোকক সকলো অসমবাসীলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে সকলোৱে আহক, গোৰ্খাসকলৰ সাংস্কৃতিক বিষয়ক অধ্যয়ন কৰক, আপোনালোকে চাওক আৰু গোৰ্খাসকল সাংস্কৃতিকভাৱে চহকী জাতি বুলি আমি বিভিন্ন মঞ্চত আমি কৈ থাকোঁ। সেইকাৰণে আমি আহ্বান জনাইছোঁ আপোনালোকে ইয়াত এবাৰ আহক আৰু সকলোৱে গোৰ্খাসকলৰ সাংস্কৃতিক ভাষা পৰম্পৰা আপোনালোকে ইয়াৰ পৰা চাই যাওক। ইয়াকে কৈ মই